মোৰ মেখেলাখন কৰি হৈ গ'ল আৰু এয়া শুকাবলৈ মই এনেকৈ মেলি দিলোঁ। এই দুটা মই স্কিন ডিজাইন আজি কৰিলোঁ আৰু এতিয়া স্কিনখন কেনেকৈ চাফা কৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যিসকলে স্কিন পেইণ্টিঙৰ ব্যৱহাৰ আৰু কেনেকৈ স্কিনখন চাফা কৰিব লাগে জানে, আৰু যিসকলে নতুন তেওঁলোকৰ কাৰণে কৈছোঁ। আৰু যোনফালে আমি মানে কালাৰটো দি লওঁ সেইফালে বেছিকৈ চফা কৰিব লাগিব ৰিডিউচাৰ দি, আৰু যোনফালে এইফালে দেখিছেনে যোনফালে ডিজাইনটো থাকে সেইফালে খুব সাৱধানে লাহে লাহে মোহাৰিব, মানে বেছি জোৰকৈ নোমোহাৰিব, বেছি জোৰকৈ মোহাৰিলে ডিজাইনটো বেয়া হৈ যাব পাৰে। ডিজাইনটো যদি বেয়া হৈ যায় তেন্তে আপোনালোকে যিকোনো কাপোৰতে মানে একো কাপোৰতে ফুল কৰিব নোৱাৰিব, আৰু সেইবাবে আপোনালোকে নতুনসকলে ভালকৈ লাহে লাহে খুব সাৱধানে চফা কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল।